আজি ৰাতিপুৱাই ওলালোঁ ঘৰৰ পৰা বাসুদেৱ থান। সকলোৱে হয়তো চিনি পাই চাগে ন? লখিমপুৰ ঢকুৱাখানাত আছে বাসুদেৱ থান। গতিকে ওলাই আহিলোঁ। আহি পালোহি লখিমপুৰ আই থান। আই সময়ত বৰ যত্ন নোসোমালোঁ, দেৰি হ'ব বুলি পাৰ হৈ গুচি গ'লোঁ। হয়তো সকলোৱে চিনি পায়েই নহয় জানো বাৰু? আহি পালোহি এয়া সোৱণশিৰি নদী। সোৱণশিৰি নদী পাৰ হৈ যাত্ৰা কৰিলোঁ। যাত্ৰা কৰি অকণ ৰখিছিলোঁ। এয়া আহি পালোহি শ্ৰী শ্ৰী বাসুদেৱ থান। বাসুদেৱত অকণ সময় আহি চাকি বন্তি এখন শৰাই আগবঢ়ালোঁ। আৰু লগত মই, দেউতা, মানুহজনী, ল'ৰাটো গোটেইকেইটাই গ'লোঁ। সঁচাকৈ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া লাগে। এইভাগে দিছে বসন্তকণ। ভাল লগা এটাৰ পবিত্ৰ মুহূৰ্ত যেন সঁচাকৈ সাঁচি ৰাখিলোঁ মোবাইল কেমেৰাতে। থানখন সঁচাকৈ বহুত বেছি ভাল লাগে। বৰ চাফা চিকুণ হৈ আছে আৰু মানুহ কম। তাতে আকৌ বান্দৰ, হনুমান ভক্ত দেখিছে নহয়? মন্দিৰ টিলিঙাখিনি দেখিলেই ভাল লাগি যায়। বাসুদেৱ থানৰ ভিতৰলৈ সোমাই গৈ তাতে শৰাই সঁফুৰা দি তাৰপৰা বোলো বিদায় মানো। ল'ৰা দেখিছেনে? একদম বিৰাট ফূৰ্তিতা। তাতে এয়া দেখিছে নামঘৰ ভাগ। নামঘৰ ভাগতে আমি সেৱা চেৱা কৰিলোঁ। ইয়াৰ পৰা গৈ আকৌ ওলাই পেলাই য'ত নেকি আমি চাকি বন্তি জ্বলাওঁ, চাকি বন্তি জ্বলোৱা কক্ষলৈ গ'লোঁ। চাকি বন্তি আকৌ ভিতৰত জ্বলাব নিদিয়ে দেই, সেইটো এক্সট্ৰাকৈ বনাই থৈছে বন্তি প্ৰজ্বলনৰ এটা ঠাই। তাতে আমি জ্বলালোঁগৈ। এয়া চাকি বন্তি জ্বলাইছোঁ। খালি এটা কথা বস্তু বেয়া লাগিলে, অলপ মানে এই চাকি বন্তি তেল চেল পৰিব, লেতেৰা হৈছে জেগাবিলাক, সেইটো কাৰণে অকণ বেয়া লাগিলে। আনটো একো নাই। বাকী সকলোৱে পৰিষ্কাৰ কৰি ৰাখিলে ভাল। আৰু ডাষ্টবিন ব্যৱহাৰ কৰিব, ডাষ্টবিন দিয়া আছে তাতে। ডাষ্টবিনত ব্যৱহাৰ কৰিলে ভাল লাগিব নহয় জানো? তাৰপৰা এলিচেন লোৱাই তেনেকৈ টিলিঙাটো বজাই আছে, বিৰাট ভাল পাইছে সি বজাই। এয়া বাসুদেৱ থানৰ মেইন মন্দিৰভাগ। তাৰপৰা ওলাই আহিলোঁ। আহি গছত এটা বান্দৰ একদম মানে বহুত বেছি বান্দৰ আছে বাসুদেৱ থানত। মানে একো দিগদাৰ নকৰে, হ'লেও বান্দৰ যথেষ্ট বেছি। থানৰ পৰা ওলাই আহি ইয়াত বাহিৰৰ পৰিৱেশটো সঁচাকৈ বহুত বেছি ভাল লাগে। তাতে এগৰাকী জঠাধাৰী আই বহি আছিলে, তেওঁৰ ওচৰতো সেৱা কৰিলোঁ। আৰু এটা কথা কওঁ, বাসুদেৱ থানৰ বাহিৰত যিখিনি দোকানবিলাক যে আছে, দোকানবিলাকে এনেকুৱা অৱস্থাত ৰাখিছে নহয়, মানুহবিলাকক মানে কি ক'ম আৰু, মানে দেখিলে হ'ল হাত ভৰি দি মাতি মানে একদম মানে যদি তাৰপৰা বস্তু নলওঁ ন, তেতিয়া মানে বহুত বেয়া ব্যৱহাৰ কৰে তেওঁলোকে। আৰু এয়াই হ'ল দোকানৰ পৰিৱেশবিলাক, দেখিছেনে বাৰু? মানে বহুত কিবা টাইপৰ। তাৰপৰা ওলাই আহিলোঁ। আহি বিশেষ ঠাই এখনলৈ যাম, মানে এঘৰলৈ যাম, দেখিব চাগে আপোনালোকে। আৰু এয়া ঘিলামৰা পিন্ধি আহিছোঁ। আহি ক'ত পালোঁ দেখিছে নহয়? এয়া ভাত খাইছোঁ। মই খাই বৈ আজৰি। এইজনী হ'ল আমাৰ অঞ্জু বাইদেউ, চিনি পাইছেনে? আজি আহিলোঁ অঞ্জু বাইদেউৰ ঘৰত। ঘিলামৰা কয়। আৰু আমাৰ বেটাটো টিকলিজনী তাই হেৰিয়াকৈ প্ৰমোচন কৰি আছে। তাই এই কিহৰ কেঁচা সোণৰ গহনা যদি কাৰোবাক লাগে যোগাযোগ কৰিব। মজা জীয়েক যেনেকুৱা বস্তু তেনেকুৱা। এয়া চাই লওক। এইটো বেটা। গতিকে আহিলোঁ আজি, ভাতটো খালোঁ, যাওঁগৈ অঞ্জু বাইদেউৰ ঘৰৰ পৰা যাওঁগৈ। এতিয়া বাইদেউৰ ঘৰলৈ আহিলোঁ। বাকী কি ক'ব, কেনেকুৱা লাগিছে? বহুত বেছি ভাল লাগিছে আজি যে তুমি আমাৰ ঘৰলৈ আহিলা ন। বহুত বছৰ আহি ভাবি আছোঁ, অহা নাই কিনে সময় পাই সোমাই দিলোঁ। আজি একদম গোটেই ফেমিলি আহিছে, ভাল লাগিছে ন। এনেকৈ সদায় আপ ডাউন কৰি থাকিবা। খালি এজনী বিয়া বেছিদিন নাই, খাবলৈ আহিব। মই মাতিলোঁ এতিয়া। ফেচবুকতে প'ষ্ট দিয়া হ'ব। কেইদিনৰ আগত আহে, বিয়ালৈ আহিব লাগিব। সকলো আহিব ন। এইজনী এতিয়া বাই বাই টাটা। এটা টাটা বাই বাই, আমি যাওঁগৈ। থেংক ইউ।